মাই গড এই বৰানি যদি ইমান টাইম কৰিছে কি কৰোঁ আৰু ইফালে পাৰ্টি দিব হেনো তেওঁ ইফালে কালি বোৱাৰী কৰাৰ আগত যি ফুটনি মাৰিছে পাৰ্টিটো দিম বুলি কৈ এতিয়া আকৌ দেখিছে নাই একো খবৰেই নাই মই ফোন এটা কৰিব লাগিব মই নকৰিলে একো কামেই নহয় ক্লাবটোত মাই গড বৰুৱানি আপুনি পালেহি মাই গড মোক কি ক'ব আৰু ঘৰত ইমান আলহী মানে মোক কইনা যদি চাবলৈ নতুন বোৱাৰীজনী চাবলৈ কিমান আলহী কিমান আহিছে নহয় মানে টাইমে উলিয়াব পৰা নিফালে পাৰ্টিটো দিম বুলি কালি ক'লো যে আপোনাৰ চাগে খঙে উঠিছে নহয়নে বাৰু এই সত্যানিহঁত পালেহি নেকি বাৰু বৰানি আপুনি পালেহি হপায় নাই অহা সত্যানিহঁত পাবহি এতিয়া আপুনি ফোন কৰিব লাগিব তেতিয়াহে আহিব আপুনি পাৰ্টি দিছে যেতিয়া মই ফোন এটা কৰি লওঁ পিছে পাই হেল্ল' সত্যানি মই যে কালি কৈছিলোঁ কিটি পাৰ্টি এটা দিম বুলি বৰুৱানি আগত কৈ পঠাইছিলোঁ মোৰ বোৱাৰীজনী অনা আহকচোন আহক ক্লাবলৈকে আহক সকলোকে মিলিজুলি কিবা এটা খুৱাওঁ বুলি ভাবিছোঁ আহক আহক বহুত কথা পাতিবলৈ আছে সত্যানি হয় 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 বহুত কথা পাতিবলগীয়া আছে কি ক'ম আৰু লকডাউনৰ পিছত লগ পোৱাই নাই নহয় আহকচোন আহক ক্লাবতে লগ হ'ম আহক আহক ক'লেও ফোন কৰি সত্যানিয়ে বোলে ছোৱালীজনীক বোলে ডান্স ক্লাছ পানী জাষ্ট ঘৰ সোমাইছেহি বোলে আহিব আহিব তেওঁ আহিব মই ফোন কৰিলোঁ যে গৈছোঁ বুলিয়ে কৈছোঁ কৈছে বোলে তুমি বোলে বৰুৱানীৰ লগত বোলে এৰেঞ্জমেণ্টখিনি কৰা আমি গৈ আছোঁ বোলে পাবহি এতিয়া ব'লা ব'লা বৰুৱানী কি কৰিবলগীয়া আছে কৰোঁ কি ক'বা মই কেনেকুৱা বিজি নহয় মানে একেদিন মোৰ মানে একদম মোৰ বেয়া হৈ গৈছে মানে মই আকৌ ভাবিছিলোঁ বৰানীয়ে পাৰ্টি দিম বুলি কৈ পাহৰিয়ে থাকিলে নেকি ইমান টাইম কৰিছে আপুনি আহক আহক মই আপোনাক ফোন কৰিম ভাবিছিলোঁ ভালেই কৰিলে বাৰু দিয়ক এতিয়া এইখিনিক মাতি ল'লে আমি এতিয়া কামখিনি কৰিব পাৰিম তেখেতসকল হ'লে আমাৰ ৰেডি হৈ যাব খানা এই ক্লাবটোত মানে ময়ে মেইন মানুহ দিয়কচোন আৰু সেইকাৰণে আৰু মই মানে হাতে পাতে লাগি দিম আৰু আহক আহক বোলে কৈছোঁ সত্যানি আহি পালেহি আহক আহক সত্যানি ভিতৰলৈকে আহক আমি এই এৰেঞ্জমেণ্টৰ কাম কৰিম ভাবিছিলোঁ আহক আহক আপুনি পটককৈ পালেহি আহক আহক আপুনি আকৌ ফোন কৰি মাতিলে যে মোক বোলে বৰানীয়ে বেয়া পাব মই এপাক মাৰি আহোঁগৈ আমাৰ শইকীয়াই কৈছোঁনো কি আৰু আমাৰ শইকীয়াই ঢেৰ বস্তু আনি দিয়ে মোৰ মুখত আনিবলৈ সেইকাৰণে মই ইমান গ্ল'য়িং কৰি থাকোঁ হ'ব এইবোৰ কথা পিছত পাতিম আহক আহক গোটেইকেইজনী পালোহি যেতিয়া এতিয়া চাহকাপ খাই লওঁ আৰু সত্যানিয়ে দিয়া পাৰ্টিৰ চাহ খাই লওঁ আহক আহক আৰু ঘৰলৈও যাবগৈ লাগিব নহয় আকৌ মই অকণমান দেৰি হ'ব আজি মোৰ ড্ৰাইভাৰজন নাহি মানে খাই কিন্তু মোৰ বিৰাট ভাল লাগিলে থেংক ইউ বৰানী থেংকছ ইয়ৰ ট্ৰিট সঁচাকৈ বিৰাট ভাল লাগিলে দেই আচলতে মানুহজনীয়ে মিঠা ন বৰানী সেইকাৰণে আমাক খোৱা বস্তুবোৰ মিঠাই দেখুৱাইছে আৰু বস্তুবোৰ ভাল লাগিলে খাই হ'ব দিয়ক আৰু আপোনালোকৰ ইমানবোৰ তাৰিফ কৰি নাথাকিলে হ'ব এদিন যাব আমাৰ ঘৰত ভাত খোৱাকৈ মোৰ বোৱাৰী নতুন বোৱাৰীয়ে বনোৱা এসাঁজ খাই আহিবগৈ বৰ ধুনীয়া বনাই তাই বিৰাট সংস্কাৰী বোৱাৰী হয় মোৰ বোৱাৰীজনী সঁচাকৈ যাব দেই মাই গড হাতখন এনেকৈ গ্লাছটো ইফালে সৰি পৰিলে বৰানী ব'লক আমি যাওঁ এতিয়া নহ'লেও গ্লাছটো ভাগি থাকিলে নহয় ব'লক নহ'লে পইচা চইচা ভৰাব এই কেফেখন বিৰাট বেয়া আকৌ পইচা পাতি ভৰাই দিয়ে ডাবলকৈ ব'লক মাই গড ভাল খাই আহিলোঁ দেই আপুনি নেদেখিলে গম পাইছে কোনোবাই নহ'লে আমাক ধৰিলেহেঁতেন কি হ'লহেঁতেন বাৰু এতিয়া মই বিৰাট ভয় খাইছোঁ বৰানী মই বিৰাট ভয় খাইছোঁ মোৰ কি হ'ব এতিয়া বাৰু গড আৰু জানেনে কাপটো বহুত দামী হয় নহ'লে মোক যে 1000মান টকা ফাইন ভৰাই দিলেহেঁতেন ব'লক আমি এতিয়া ইয়াৰ পৰা যাওঁগৈ আৰু শুনক মই ইয়াৰ পৰাই যাওঁগৈ আপোনালোকৰ ঘৰে ঘৰে যাবগৈ দেই আৰু এতিয়া ৰাতিও হ'ল নহয় বহুত আপোনালোক যাওকগৈ নহ'লে আকৌ আমাৰ মানে বাবা আকৌ টিউশ্যন ল'বলৈ আহে এইকণ টাইমত মই নাথাকিলে নহ'ব যে সেইকাৰণে মই যাওঁগৈ আৰু এফালে আপোনালোক যাওঁগৈ ভগৱান এতিয়ালৈকে কোনেও দেখা নাই বাৰু এইখনত আকৌ জুম মাতি থাকিলে গম পাব আমিয়ে বুলি গিলাচ ভঙা মানুহ টিভি চোৱাহিছোঁ কি ওলাইছে টিভিত তোমালোকৰ লগৰ যে ক্লাবৰ যে সত্যানি ওলাইছে টিভিত চোৱাহিচোন সত্যানি ওলাইছে কিয় ওলাইছে চাওঁ আকৌ বাতৰিটো দেচোন ইটো চেনেলত নিউজ লাইভত ভালকৈ দিব কি হৈছে কিয় ওলাইছে সত্যানি কিবা হ'ল নেকি সত্যানি কিবা বঁটা চটা পাইছে নি সন্মান পাইছে নি আচলটো বঁটাই পাইছে সত্যানি লগতে তুমিও ওলাইছা এইবোৰ কৰিবলৈ ক্লাবলৈ গৈছিলা নহয় তুমি ক্লাবলৈ যোৱা কি হ'লো এনেকৈ যে কৈছা কি হ'লো এনে কি নকৰা কামটো কৰিলোঁ কি হ'লো মইনো কিহত ওলাইছোঁ সেই সত্যানিজনীয়ে কোনোবা এখন কেফেত গৈ পিনে গিলাচ ভাঙি থৈ আহিছেগৈ আৰু গিলাচ ভাঙি তাৰ পৰা পলাইছে আৰু দুগৰাকী মানুহৰ সৈতে সেই দুগৰাকী মই তুমি যেনহে লাগিছে তুমিয়ে আছিলা চাগে তোমাৰ হাতে এনেকুৱা এযোৰ কাপোৰ আছিলে তুমিয়ে আছিলা চাগে তাত CCTV কেমেৰা আছিলে CCTV কেমেৰা ৰেকৰ্ডিংবোৰ চব নিউজত দি দিছে এইজনী মানুহে এনেকৈ পিনি কেফেত গিলাচ ভাঙি পিনে ওলাই গৈছে বুলি পলাই
আপুনি এতিয়া কি হ'ব হা নিউজৰ পৰা এটা সৈকানি ঘৰত পুলিচ দিয়া দিছে নে পুলিচ নিউজত পুলিচ ওলাই আছে সৈকানি ঘৰৰ পৰা ধৰি আনিলে এতিয়া আমাৰ ঘৰত পুলিচ নোলালেহে ৰক্ষা ফোনটা কৰি বৰুৱানীলে ফোনটা কৰি লওঁচোন হেল্ল' বৰুৱানী হেল্ল' বৰুৱানী শুনিছেনে নিউজটো চাওকচোন আমি যে সেইদিনা যে সেই কেফেত যে গৈ পিনি যে সেই সৈকানি যে হেৰিটো ভাঙিছিলে গ্লাছটো তাৰ গোটেই CCTV কেমেৰাত ওলাই পিনি গোটেইখন নিউজত কি দিছে আৰু জানেনে আপুনি কি জানে এতিয়া আমাৰবিলাকৰ ঘৰলৈ পুলিচ আহিব নি বাৰু এই ভগৱান কি হ'ব এতিয়া বাৰু হা হয়নি মোৰ নতুন বোৱাৰীজনী অকণ মই বিৰাট লাজ পাম আকৌ পুলিচ আহিবলৈ হ'লে আমাৰ ঘৰলৈ হা হয় নেকি হ'ব বাৰু মই গোসাঁই ঘৰত চাকি গছকে জ্বলাওঁগৈ পুলিচ নাহিবলৈ আমাৰ ঘৰলৈ আৰু আমাক আৰু নুলিয়ালে হয় আমাক বৰকে ধৰিব পৰা নাই বাৰু এই সৈকানিহে বৰকে জুম কৰি পিনি উলিয়াই দিছে আমাক ধৰিব পৰা নাই বাৰু এতিয়ালৈকে মোৰ সেই কাপোৰযোৰতে মোৰ ছোৱালীজনীয়ে ধৰিছে মই বুলি হ'ব দিয়ক আপুনি মোক সেই আপডেটবোৰ দি থাকিব দেই ফোন কৰি